ৰাতিপুৱাই আজি বৰ ডাঙৰ কথা এটা মনত পৰিছে নহয়। ৰাতিপুৱা এয়া পুৰাতে উঠি মই এতিয়া কঠীয়া ধান মাৰিলোঁ। কঠীয়া ধান এয়া কঠীয়া ধান আৰু আগত কঠীয়া ধানবোৰ ট্ৰেক্টাৰ মাৰে। মই ট্ৰেক্টাৰ নেমাৰোঁ নহয়, মই ভৰিয়ে মাৰোঁ। ভৰিয়ে মাৰিলোঁ। এতিয়া মই আপোনালোকক দেখুৱাই দিছোঁ। আৰু মোৰ মনত পৰিছে মোৰ ৰাতিপুৱাই মই আজি কঠীয়া ধান মাৰি থকা অৱস্থাতে মই চাহ পানী খোৱাই নাই। মোৰ মনত পৰিছে কি কথা গম পাইছেনে? মোৰ মামালৈ মোৰ বিৰাট ডাঙৰ কথা এটা মোৰ খং উঠিছে। তাৰমানে আগতে বিহু আহিব নহয়, তেতিয়া মই মৰমৰ ভাইটি কৈছোঁ আৰু মামা মানে আমাৰ ভাগি নিজৰ ল'ৰাখিনিয়ে তাক যেনিবা মামা কয়, মোৰ যেনিবা ডাঙৰ ল'ৰা বুলি কৈছোঁ আৰু মোৰ আৰু বাই বুলি কয় যে মোক যেনিবা ভাইকেইটাই যেনিবা মনত পৰিছে। মই আগতে প্ৰতিটো বিহুতে মই ডাঙৰকৈ একদম তেল পিঠা বনাই দিওঁ, লচপা দিওঁ আৰু ডাঙৰ মিঠাই মাছবোৰ দিওঁ নহয়। একদম যিমান ডাঙৰ মাছবোৰ দিওঁ মই নিজৰ ভাইটো মৰমত। মোৰ এইবাৰ কিন্তু বিহু আহিছে মনত পৰা নাই। মোৰ খং উঠিছে। কাৰণ কেলৈ লাখপতি পইচাটো কিয় নিদিব? মোক যে কৈ থাকে যে সেই তোমাৰ বোলে ভাইৰে বোলে আজিলৈকে বোলে লাখপতি পইচাটো বোলে কিয় নিদিয়া হ'ল বোলে, তেনেকৈ কৈ থাকে। মই সেইটো কাৰণে মোৰ আজি বিহু ওচৰ চাপিছে, এই জানুৱাৰীটো গ'লেই মোৰ তাৰমানে মনত পৰিছে। তাৰমানে মই এইবাৰ কিন্তু কেতিয়াও মই ডাঙৰ মাছ নিদিওঁ। ডাঙৰ মাছবোৰ মই নিজৰ ভাইটি বুলি মৰমতে দিওঁ। আৰু মই তেল পিঠা বনাই দিওঁ, লচপা বনাই দিওঁ, ডাঙৰ কাঁচি পিঠা বনাই দিওঁ, বহুত মই এনেকৈ টুপুলিয়াই পেলাই মই জা জলপান মই যোগাৰ কৰি মই দিওঁগৈ ভাইক, মৰমৰ ভাইক। কিন্তু এইবাৰ মই নিদিওঁ। মই যি নেকি লাখপতি বাইদেউখিনিয়ক খং উঠিছে, মোক সদায় আপত্তি কৰিবলৈ আহে। অঁ বাইদেউ কিয় বোলে পইচাটো আজিলৈকে দিয়া নাই বোলে, আপুনি ক'বচোন বোলে, মোকে ধৰি থাকি কওঁতে আজিলৈকে দিয়াই নাই। এদিন দুদিনকৈ একদম ২.৫ বছৰ মানে হ'ল আৰু কিমান বাৰু মুখ মেলি থাকিব বাৰু? খং উঠে নহয় বাইদেউহঁতৰ ইমান আশাৰে বাচ্চা ৰৈ থাকিলে মানে আশা পূৰণ কৰি দিব লাগে। যি নেকি মাৰিম ক'লে ভয় থাকে, দিম কৰিলে আশা থাকে। মাৰিম বুলি ক'লে মানুহ ভয়তে নেযায়, নকৰে, ভয় খায়। কিন্তু দিম বুলি ক'লে আশা থাকিলে বহুত ডাঙৰ আশা। সেই ডাঙৰটো আশাটো বহুত ডাঙৰ আশা থাকি গৈছে নহয়। দিব লাগে। যদিহে ভাই অভাগৰ বা মোৰ মামাই কৈছোঁ বাৰু, মই চবেই ৰাইজৰ মামাই কয়, মোৰ ভাইটি হ'লেও ৰাইজৰ মামাইতো অন্ততঃ ভাবিব লাগে নহয়। দি দিওঁচোন বাইদেউহঁতৰ পইচাকেইটা মাঘৰ বিহু খাবলৈকে হ'ব। 2024 চন শেষ হ'ল, 2025 চন সোমালে। এতিয়া আশা কি ৰৈ থাকিব নেকি? দিব লাগে। দিওঁ বুলি ক'লে কিয় নিদিয়ে? যদিহে পইচাটো দিবলৈ ৰাজভঁৰালত যদি ধন নাই তেতিয়া কৈ দিব লাগে। মই বাইদেউহঁতক পইচাটো নিদিওঁ। মই পইচাটো দিম বুলি মই ইমানখিনি কৰিছিলোঁ, এতিয়া মই ইমানখিনি কৰিলোঁ, নিদিওঁ, মোৰ পইচা নাই ক'ব লাগে। দিওঁ বুলি ক'লে দিব লাগে, নিদিওঁ বুলি ক'লে নিদিব লাগে। কি আজি দিম, কালি দিম, পৰহি দিম কৈ থাকে। খাম বুলি কয় ভাত যেনেকৈ মুখ মেলি থাকে। কি এসাঁজ থাকিব, লঘন দুসাঁজ থাকিব, 3 সাঁজ থাকিব, আৰু ইমানকৈ নোৱাৰে নহয় থাকিবলৈ। সহ্য হ'ব জানো? কিবাটোতো খাব লাগিব। তেনেকুৱা ধৰণৰ কথা হৈছে এইটো, তাৰমানে উদাহৰণস্বৰূপে। সেইকাৰণে কৈছোঁ মই এনেকুৱা কৰিব নাপায়। ইমান ধুনীয়াকৈ বাইদেউহঁতক নচোৱাইছিলে। অলৈ যায়, তলৈ যায়, ইটোহে যায়, গছ পুলি ৰু, পানী দে, চবখিনি সমাধা কৰিলে নহয়। আজিলৈকে পইচাটো নিদিয়া হ'ল নহয়। কিয় নিদিয়া হ'ব? এনেকুৱা কৰিব নাপায় নহয়। এতিয়া ভোটো আহি গৈছে। 24 চন পাৰ হৈ 25 চন সোমালে। এতিয়া ভোট হ'ব 2026 চনত। তেতিয়া ভোটটো আকৌ বাইদেউহঁতে যদি নিদিয়ে, ভোটটোতো কাটন যাব নহয়, বহুত কাটন যাব নহয়, গম পাইছে নাই? এতিয়া ভাবিছে যে ভোটটো মোকে দিব, নিদিয়ে। বাইদেউহঁতো ইমান হেৰি মানুহ নহয়। সিহঁতে ইমানখিনি কৰোঁতে পইচাটো নোপোৱাৰ কাৰণে কিমান ঘৰখনত অশান্তি সৃষ্টি হৈছিলে মামাই জানেই। কাৰোবাৰ গালি পাৰিছে, কাৰোবাৰ কিবা হৈছে, কাৰোবাৰ ঘৰখনত খেদন খাইছে। ইমানখিনি কৰা স্বত্তেও মামাই আজি পইচাটো দিয়া নাই নহয়। সেইটো কাৰণে কিমান মনতে দুখ পাই আছে। তেনেকুৱা কৰিব নাপায় নহয়। মই ইমানখিনি গানেৰে প্ৰতিবাদ কৰিলোঁ আৰু নিজৰ মোৰ সমস্যা চিটিচন কিমান হ'ল মোক আহি সুধেহি, অ' বাইদেউ আপুনি তেনেকুৱা আছে। হ'লেও বাইদেউহঁতৰ কাৰণে মই মাত মাতিছোঁ। কাৰণ কেলৈ মই বাইদেউহঁতৰ কাৰণে, ৰাইজৰ কাৰণে মাত মাতিলে মোৰ জিঅ' হ'বলগীয়া হয় যাওক। হ'লেও মই কাঢ়ি আছিলোঁ। এতিয়া বিহু আগন্তুক আহি আছে, বেয়া লাগিছে নহয়। বাইদেউহঁতৰ নাইকিয়া, বাইদেউহঁত আছে। থকাখিনিৰ কাৰণে টেনশ্যন নাই, নথকাৰ কাৰণে চিন্তা লাগে নহয়। যি নেকি 10,000 পইচা পোৱাহেঁতেন, কিবা এটা কৰিলেহেঁতেন, আজিলৈকে দিয়া নাই দেই। ইমান থকিব নাপায় নহয়। মই সেইটো কাৰণে কৈছোঁ, দিওঁ ক'লে দিবলৈ কৈছোঁ, নিদিওঁ ক'লে এটা খাটাং কৰি দিবলৈ কথা। মাৰিম ক'লে ভয় থাকে, দিম ক'লে আশা থাকে দেই। তেনেকুৱা নকৰিবলৈ কৈছোঁ মই। আৰু মই এটা কৈছোঁ, যেনেকৈ
এনেকৈ মই আগতে বহুত গানেৰে প্ৰতিবাদ কৰিছিলোঁ আৰু মই এতিয়া আকৌ এটা প্ৰতিবাদ কৰি মই এটা গান এটা গাই দিছোঁ মই গান এটা গাই পিনি প্ৰতিবাদ কৰি মই এই ভিডিঅ'টো সামৰিম আৰু দেই বাইদেউহঁতেও গম পাব চবেই চাব ভিডিঅ' শ্বেয়াৰ কৰি দিব চাব মই এনেই অকণমান থুলমূলীয়াকৈ গাই দিছোঁ মামা ঐ লাখপতি পইচা 10,000 মামা কিয়নো নিদিয়া হ'ল মোৰ হাঁহিও আছে দেই মোৰ তাৰমানে একদম ৰাতিপুৱাতে তাৰমানে মই গানো গাই দিছোঁ দুখাৰমান যে অলপমান ভিডিঅ'টো একদম গাই কৰি দিছোঁ যে মোৰ অলপ মনত পৰিছে আজি মই ধেমেলে চাই যাওঁ দেই মই মানুহৰ মনোৰঞ্জন দিয়া মানুহে দেই হ'লেও মই হাঁহিয়ে গাই থাকোঁ আৰু বেয়া নাপাব দেই ঐ মামা ঐ কিমান দিন ৰৈ থাকিম ঐ মামা ঐ 10,000 পইচাটো লৈ ঐ মামা মাৰিম ক'লে ভয় থাকে দিম ক'লে আশা থাকে আজিনো 2.5 বছৰ গ'ল মামা ঐ কিয়নো 10,000 পইচাটো কিয় নিদিয়া হ'ল যদি মামা ঐ ৰাজভঁৰালত পইচা নাই যদি ঐ মামা ঐ লোন লৈ হ'লো বাইদেউহঁতক আশা পূৰণ কৰাগৈ ঐ মামা তেতিয়াহে আশাৰ পূৰণ হ'লে ঐ মামা ঐ 2024 চন গুচি গ'ল 2025 চন সোমালে 2026 চনত ভোট হ'ব ঐ মামা ঐ যদি বাইদেউ হেতই 10,000 পইচাটো নেপালে ঐ মামা ঐ কি গতি হ'ব জানানে মামা ঐ ভোট কিন্তু কেতিয়াও নিদিব তেতিয়াহে মামা ঐ নিজেই বুজি পাবা নহ'লেনো মামা ঐ ঘাটন এবাৰ খালেহে সকলো কথা বুজি পাবা যদি মামা ঐ লাখপতি বাইদেউহঁতৰ পইচাটো দিবা ঐ নহ'লে ভোট কাটন খাবা ভোটত কিন্তু কেতিয়াও নিজিকিবা ঐ মামা ঐ তেনেকুৱা কেতিয়াও নকৰিবা জুই জ্বলা দি ঐ মামা ঐ উমি জ্বলিব ঐ নিজৰ অন্তৰত সেই কুৱা জুইয়ে ঐ মামা ঐ তোমাক পুৰি মাৰিব গম পাবা ঐ তেতিয়াহে মুখ্যমন্ত্ৰী পদটো নাইকিয়া হৈ যাব তেতিয়াহে গম পাবা ঐ মামা মই প্ৰতিবাদ কৰিছোঁ আগতেই পুৱাতে মই কৈছোঁ নহয় বাইদেউহঁতৰ কাৰণে মই বহুত প্ৰতিবাদ কৰি মোৰ নিজৰে চিটিচন বহুত হৈ গ'ল কিন্তু ভয় কৰা নাই ৰাইজৰ লগত মই কিবা হ'লেও মই জেল ফাটেক খাবলৈ ভয় নাখাওঁ মই এতিয়াও মই বুকুৰি ডাঠ কৰি মই বাইদেউহঁতৰ কাৰণে মাতি আছোঁ কিন্তু মাতিয়ে থাকিম যেতিয়ালৈকে 10,000 পইচাটো নাপায় তেতিয়ালৈকে মই প্ৰতিবাদ কৰিয়ে থাকিম আৰু মই বাইদেউহঁতেও মোৰ এই ভিডিঅ'টো চাই পেলাই শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব কি বুলি ভাবে কি কয় কমেণ্ট কৰিব আৰু কি ক'ম মই এতিয়া মোৰ যিটো মোৰ চেনেল আছে চেতনা বাই চেনেল এটা আছে নহয় গম পাইছা নাই সেই চেতনা বাই চেনেলটো আপোনালোকক বাইদেউহঁতক কৈছোঁ সকলোকে কৈছোঁ শ্বেয়াৰ কৰিবলৈ কৈছোঁ ছাবস্ক্ৰাইব কৰিবলৈ কৈছোঁ দেই ছাবস্ক্ৰাইব কৰি ল'লে এই চেতনা বাই চেনেলটো আপোনালোকে পাব দেই আৰু কিনো ক'ম ইয়াকে কৈ মোৰ এই ভিডিঅ'সমূহ ইমানকে সামৰণি মাৰিলোঁ ধন্যবাদ।